নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া ৰিভিজন চেপ্টাৰৰ অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 19 লৈছো কোৱেশ্চন নম্বৰ 19 ত আমাক দিয়া আছিল টকাত 4টা কৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান আমাক কোৱা আছিল টকাত 4টা কৈ নেমু কিনিছে আৰু 20% লাভত বিক্ৰী কৰিছে সো টকাত 4টা কৈ নেমু ইয়াৰ পৰা আমি কি লিখিব পাৰো 4টা নেমুৰ কিনা দাম লিখিব পাৰো অৰ্থাৎ দিয়া আছে 4টা নেমুৰ কিনা দাম সমান 1 টকা আৰু লাভৰ শতকৰা হাৰ কিমান 20% আমাক এটা নেমুৰ বিক্ৰী মূল্য উলিয়াব দিছে আমি প্ৰথম 4টা নেমুৰ বিক্ৰী মূল্য উলিয়াই লও আমি লিখো এতেকে 4টা নেমুৰ বিক্ৰী মূল্য বা বেচা দাম এটো বিক্ৰী মূল্য লিখি আমি লিখিব পাৰো বেচা দাম সমান কিমান হৈ যাব আমাৰ ফৰ্মুলা আছিল কিনা দাম এটোৰ লগত পূৰণ হয় 1 প্লাস লাভৰ শতকৰা হাৰ হৰণ 100 এটো আছিল আমাৰ ফৰ্মুলা সো কিনা দাম কিমান আছিল 1 টকা আছিল ইনটু 1 প্লাস লাভৰ শতকৰা হাৰ কিমান দিয়া আছে 20% দিয়া আছে সো ওপৰত আহিব 20 তলত আছিল 100 এতিয়া 20 ৰে 100 ক কাটলে 1/5 সো 1 ইনটু এটো 1 প্লাস 1/5 বাই গলো এটো কৰিলে 1 ইনটু কৰিলে একেৰে পূৰণ কৰিলে একো পৰিৱৰ্তন নহয় গতিকে 5 ইনটু 1 ইকুৱেল টু 5 প্লাস 1 ইকুৱেল টু 6 সো আমি ফাইনালি পাম 6/5 এতিয়া এটো হৈ গল আমাৰ 4টা নেমুৰ বেচা দাম আমি উলিয়াব লাগে এটা নেমুৰ বেচা দাম এতেকে এটা নেমুৰ বেচা দাম বা বিক্ৰী মূল্য সমান এটো 4টাৰ আছিল এটা উলিয়াব লাগিলে ইয়াক 4 ৰে হৰণ কৰিব লাগিব গতিকে এটো এনেকুৱা হৈ যাব 6/5 divided by 4 এটো হৈ যায় 6/5 into 4 5 4 গুণা 20 গতিকে 6/20 এটো এতিয়া যদি আমি কৰিব লাগে তেতিয়া হলে আমি ডেসিমেল বহুৱালে 0 পইণ্ট আহি গল 60 হৈ যাব 60 20 ৰে কিমান টাইমছ যায় 3 টাইমছ যায় সো 0.3 একো নাই হেকত 0 আমি টকা লিখিলে ডেসিমেলৰ পিছত দুটা ডিজিট লিখিব লাগে গতিকে কিমান আহিব 0.30 টকা এটো হৈ যাব এটা নেমুৰ কিনা দাম সৰি এটো হৈ যাব এটা নেমুৰ বিক্ৰী মূল্য সো এইখিনিতে আমি কোৱেশ্চন নম্বৰ 19 কমপ্লিট কৰিছো মোৰ এই ভিডিওটো চাই যদি ভাল লাগিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব যাতে লগৰ সকলে ভিডিওটো পাই যায় ধন্যবাদ